নমস্কাৰ বৰ্তমান ভাৰতবৰ্ষত চলি আছে ইণ্ডিয়া AI ইম্পেক্ট সামিট 2026 আৰু এই সামিটত সমগ্ৰ বিশ্বৰ আগতে ভাৰতৰ নাকটো খুব ধুনীয়াকৈ কাটিলে আৰু যদি লাজ আছে এবাৰ ভাৰতবৰ্ষৰ সমগ্ৰ বিশ্বৰ আগতে ভাৰতবাসীয়ে লাজ পোৱাটো জৰুৰী যিখিনি সময় থেকে সমগ্ৰ বিশ্বই AI দৌৰত দৌৰি আছে AI ৰেছত দৌৰি আছে AI ৰিভলিউচনত দৌৰি আছে আজি চাইনাই হওক বা আমেৰিকা হওক বা জাপানে হওক বা যিমানখন দেশে আজি এয়াৰ ওপৰত যেটো ৰিভলিউচন আনিছে ইমেজ ক্ৰিয়েচনৰ পৰা মিড জাৰ্নিৰ পৰা আপুনি ChatGPT কথা বাদে দিছো ডিপসিক গ্ৰকৰ পৰা আদি কৰি কিমান কি আছে আপুনি যে ৱেবছাইট বনাব বিচাৰিলে এটা তাহিদ আপুনি বনাই দিব পাৰিব কোনো ধৰণৰ পৰা কোডিংৰ নলেজ নালাগে যিখন ইমেজ বনাবৰ কাৰণে আপোনাৰ জীৱনটো লাগি যাব পাৰে সেইখন ইমেজ AI এনেকে বনাই দিব আপুনি যেটো বস্তু লিখিব নোৱাৰে সেইটো বস্তু AI লিখি দিব পাৰে আজি প্ৰডাক্টিভিটিৰ ক্ষেত্ৰত যেটো নেকি ৰিভলিউচন আনিছে সেইটো সঁচাকৈ যুগান্তকাৰী কিন্তু এনেকুৱা এটা ক্ষেত্ৰত ভাৰতবৰ্ষৰ অৱদান কি আজি যিখন সামিট হল সেই সামিটত গলগটিয়ানে গলভঙা ইউনিভাৰ্চিটি চাইনাৰ পৰা ৰবট সবৰ কিবা কিনি আনি পেলাই গোটে বিশ্বৰ আগত দেখুৱাইছে যে এটো আমি কৰিছো বুলি ইয়াতকৈ আৰু লাজৰ কথা কি হ'ব পাৰে সেইখন সামিটতে বিল গেটছৰ নিচিনা যেন জায়েন্টে টেক জায়েন্টে ইলেকশন নিদিকৈ গুচি গল क्या बात कर रहे हैं गलगोटिया की वजह से देश का नाम बहुत रोशन हुआ है सर। अरे कौन भौंक रहा है ये बदतमीज? ইয়াতকৈ লাজৰ কথা আপোনাৰ কিবা হ'ব লাগে নেকি আপুনি নিজে মন কৰক ভাৰতবৰ্ষ এটা বস্তু ভালকৈ উপহাৰ দিছে সেইটো যে ধৰ্ম আৰু ধৰ্ম মেট্ৰিক পৰীক্ষা চলি আছে হায়াৰ সেকেন্ডাৰী পৰীক্ষা চলি আছে এই মেট্ৰিক আৰু হায়াৰ সেকেন্ডাৰী ঠিক আগমুহূৰ্তলৈকে আৰু মেট্ৰিক পৰীক্ষা আৰু হায়াৰ সেকেন্ডাৰী চলি থকাৰ সময়লৈকে চলি থকাৰ এই মাজ সময়তো গোটেই ৰাতিটো ধৰ্মৰ নামত যেটো অসভ্যালি যেটো উদ্ভণ্ডালি কৰিছে এই ভণ্ডামিবোৰৰ পৰা আপুনি কি আশা কৰিব যেটো মাইকেৰে হিহতে এই ভণ্ডামি আৰু উদ্ভণ্ডালি কৰে ধৰ্মৰ নামত আৰু বেলেগৰ টোপনি হৰণ কৰে লৰাছলি ভৱিষ্যতলৈ হেতালি খেলে আৰু সেই মাইকটো ইনভেন্ট কৰিছে কোনোবা এজন বৈজ্ঞানিকে কোনোবা এজন বিজ্ঞানীয়ে তাকো বেলেগ এখন দেশৰ কোনোবা এজন বিজ্ঞানীয়ে সেই মাইকটোৰ প্ৰতি সন্মান জনাই পেলাই যদি কিবা এখন বিজ্ঞান প্ৰযুক্তিৰ ক্ষেত্ৰত যদি অকমান এটা পজিটিভ যদি এটা ভাইব এটা দেখুৱালে হয় আজি ভাৰতবৰ্ষৰ চাগে আজি বিশ্বৰ ভিতৰতেই এখন টেকৰ ক্ষেত্ৰত এখন আগ্ৰহী এখন দেশ হ'ল হয় কাৰণ টেকৰ ক্ষেত্ৰত বিভিন্ন ক্ষেত্ৰত কাম কৰি থকা কিন্তু ডাঙৰ CEO বিলাক বা সুন্দৰ পিকচাৰৰ পৰা আদি কৰি যিমান বিলাক আছে কিন্তু ভাৰতৰ হয় কিন্তু আজি ভাৰতৰ স্থান চাওক আৰু বেলেগ দেশৰ স্থান চাওক এই ক্ষেত্ৰত আপুনি নিজেই গম পাব সকলোবোৰ কথা ধন্যবাদ